হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি হৈছে আমাৰ বঁটা বিতৰণী সভা। আৰু মই ভিডিঅ'টো এনেকৈ ষ্টাৰ্টিং কৰি দিলোঁ যিহেতু মোবাইল এলাও নাই, কিন্তু সৰু সৰু ভণ্টিকেইজনী মানে ক'লে বা মোবাইলটো আনিবা ডান্স কৰিম, তো সেইকাৰণে মই লৈ আহিলোঁ, পাৰ্মিশ্যন লৈছোঁ। তো সকলোৱে ভিডিঅ'টো শেষলৈ চাই থাকক। অনুভৱ কেনেকুৱা তোমাৰ নাচপা যি তুমি? ভয় লাগি আছে। অনুভৱ কেনেকুৱা তোমাৰ নাচিবা যে তুমি? একদম মজা 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 না? মানে আজি ভয় লগা নাই কিবা ময়ে নাচবা নাপালোঁ। তুমি নাচিলে বেছি ভাল লাগিব। মোক নাচবাই নেদলাক দেখোন। ডান্স কৰবা যে কেনে অনুভৱ? বিৰাট না একদম এক্সাইটেড। মোক নাচবা নকলা একবাৰো। তুমি দেখোন নাচা হ'লা। নাচলোই না তুমি লগ ধৰলি। আৰু এয়া চাওকচোন ষ্টেজৰ পিছফালে আমি কেনেকৈ পাগলৰ দৰে ডান্স কৰিব ধৰিছোঁ। আৰু এইফালে আমাৰ বিশিষ্ট অতিথিয়ে ভাষণ দি আছে। তো মানে গাইজ এতিয়া মোৰো একক অভিনয়ত ছেকেণ্ড প্ৰাইজটো পাইছিলোঁ, তো মোৰ নাম মাতিলে আৰু মই গ'লোঁ। এয়া আমাৰ মৰমৰ মেমসকল, অস্ত্ৰ যাওক। মেম আপোনালোকে কিবা ক'ব? হা? আৰু শেষৰ পালে আমি মেমহঁতৰ লগত পিছপিনে আহি একদম নাচাত ব্যস্ত জানেনে। আৰু এইফালে আমাৰ ডান্সাৰকেইটাক চাওকচোন, ষ্টেজত হ'লে নাচিব নোৱাৰে, ইয়াতে পূৰা একদম মানে গাইজ এতিয়া আহিব ডিম্পু বৰুৱা, এতিয়া চবে ৰখি আছে গেটত। হৰিপুৰ কিবা ক'বা আমাৰ স্কুলত আহি কেনেকা ফিল? তুমি আহি থাকা, সদায় আহি থাকা তুমি। এইখন স্কুলতে মই পঢ়ি ডাঙৰ। তোমাক নামতি লৈ আহিবা দেচোন। তো কথাটো হ'ল কি, নহয় 9:30 কালি ৰাতি ফোন কৰিছে। মই ভাগ্য ভাল, মোবাইলটো চুইচ অফ কৰি পালোঁ। অঁ, এনে চুইচ অফ কৰিছা তাৰমানে? চুইচ অফ কৰি 9:30 বজাত মোৰ মোবাইল চুইচ অফ। নাই আৰু ফোন কৰিলেও পাৰ নাই। কি মন্ত্ৰী এমেলে ফোন কৰিলেও পাৰ নাই। অঁ, কালি আৰু ভাগ্যটো ভাল আছিল, তুমি আহিবা পাৰিলা। তোমাক ৰাতি 12টাত হ'লেও ফোন কৰি মাতিলা হয়। এনে বিজাল পোৱা মানুহ নাই, এই বিৰাট বিজালৰ একদম বিৰক্ত কৰি আৰু বিজাল কুবই কাই যায়, বিজাল ধৰা মানুহ থাকে তাৰ লগতে কুবই। তুমি হেন ডিম্পু বৰুৱা আহি পাইছে আৰু লাহেকৈ গাড়ীখন ৰখাইছে।
লাহেকে ৰখি দিছে আমি এতিয়া গেটত অপেক্ষা কৰি আছো তোমালোকে অলপমান যোৱা চাইড লাগা ভাইটিহঁত তোমালোকে আহাই কেন বন্ধ কৰ ফাইনেলি ডিম্পুদা আহি পালা আৰু এতিয়া ডিম্পু বৰুৱা দাদাক সম্বৰ্ধনা জনাব আমাৰ অধ্যক্ষ মহোদয় আৰু মই লৈ গৈ আছোঁ আমাৰ BHSSৰ কিন্তু জোচ নাম্বা লাগি বাপৰে বাপ আৰু এয়া ৰাজদীপ ভাইটিয়ে এংকাৰিং কৰি আছে পূজাৰ কাপোৰৰ দোকানে যদি 500 টকা কৰি কেনেকৈ কাপোৰটো 200 টকা দি আনিব এই চব শিক্ষা হয় এইবিলাক তো এই শিক্ষা আমি যে বাহিৰত আপোনালোকে চৰকাৰী স্কুলৰ ষ্টুডেণ্ট এটাকে গুৱাহাটীৰ বজাৰত এৰি দিয়া হওক প্ৰাইভেট স্কুলত চলিটা এৰি দিয়া হওক কোনে তাৰ পৰা আহিব পাৰিব নিজৰ ঘৰলৈকে এই চব শিক্ষা কৰে আৰু এই শিক্ষাবিলাক মই ভাবোঁ যে যিখিনি আমাৰ চৰকাৰী স্কুলত ল'ৰা ছোৱালী তেওঁলোকে বেছি প্ৰেক্টিকেল শিক্ষা পায় আৰু তেওঁলোকৰ ঘৰুৱা পৰিৱেশ হওক স্কুলৰ পৰিৱেশ হওক চব অপেন টাইপৰ আৰু এইটো যাতে ৰিজাল্টটো দেখা পাওঁ আৰু ৰিজাল্ট ডিম্পুদা একবাৰ দেয়াৰ বুলি কৈ দিয়া দেয়াৰ মজা লাগিল মই পাঠশালাত আহিয়ে দেখোঁ কিন্তু মানে পাঠশালাত এখন চৰকাৰী স্কুল আৰু বজালী কি নাম আছিল বজালী হাই ছেকেণ্ডাৰী ইয়াৰ ফিল্ডতে কিমান ছিংগাৰ চালোঁ জুবিন দা হওক পাপন দা হওক স্কুলত আহিব নাছিলোঁ আজি আহিলোঁ বহুত বেছি সন্মান পালোঁ তো ভাল লাগিল এতিয়া বহি আছোঁ আৰু ৰিম্পি অফিচিয়েল এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল ভাল ভিডিঅ' পাই থাকিব একচুৱেলি তোমাৰ মানে মই এতিয়া হাই ছেকেণ্ডাৰী পাছ কৰিছোঁ ইয়াৰ পৰা বহুত ভাল কথা তো আজি বহুত দিনৰ মূৰত আহি কেনেকুৱা লাগে বহুত ভাল লাগিছে বহুত ভাল লাগিছে আৰু আমাক ভাল লাগিছে মানে বহুত চিয়'ৰ হৈছে বহুত ভাল লাগিছে মই সকলোৱে ভোটেই ডিম্পু অফিচিয়েল চেনেলটো ছাবস্ক্ৰাইব কৰিব মৰম দিব লাইক কৰিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰি থাকিব দে আৰ দিছ ইজ ডিম্পুদা পাৱাৰ ডিম্পুদা অহাৰ কাৰণে দেখিছেনে ষ্টুডেণ্টবিলাক একদম মানে একলগ হৈ পুৰা একদম ভিৰ কৰি দিছে শেষত ডিম্পুদা যাব ওলাল কি কৰিম আৰু যাব দিব মন নাছিল কিন্তু যাবতো লাগিবই ডিম্পুদা বাই বাই ডিম্পুদা বাই বাই ঐ ডাঙৰ মানুহ কথা বাপ্পা ৰে বাপ 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 তোমাৰ হেকে নৰু আৰ নাই হ'ব নেকি দাদা অলপমান হ'ব নেকি আহাকে নৰু দে আমি যাওঁ আমি আৰু সৰু মানুহ আহে দে দেৱদা এনেহেনকে যে অট'গ্ৰাফ মাহা দিয় ফিল্ডটো কেনেহেননো মইতো আজিকালি দি পোৱা নাই নহয় ফিল্ডটো কেনেহেন কচোন বিৰাট ভাল লাগে না
মৰম না ইমান বেছি ডাঙৰ আমি মানুহ নাই আকৌ হ'লেও সৰু সৰু ছোৱালীগিলা ভিডিঅ' চাই ভাল লাগে সেইকাৰণে এতিয়া তুমি মস্ত ভাল না সেইকাৰণে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব দিবা ছাবস্ক্ৰাইব কৰিব চবে চেনেলটো মানে এটা ভিডিঅ' মানে বহুত কষ্ট হয় আমি মানে দেখেহে নৰ্মেল ভিডিঅ' কিন্তু এডিট কৰিব লাগে বহুত কিবা কৰিব থাকে চবে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব যাতে উৎসাহ পায় নতুন এই কি ক গাইজ ইয়াক যাই যাই ছাবস্ক্ৰাইব কৰে চবে আনছাবস্ক্ৰাইব মাৰক চবে ই এটা মস্ত বদমাছ এটা কথা কওঁ ৰাইজ ব্ৰেন সদায় ব্ৰেন ভিডিঅ'তে ভাল দেখায় গাইজ দিবি সোনকালে এটা ভিডিঅ'তে ভাল দেখে ইয়াক এনেই একদম আমিহে জানো ইয়াক এই একদম একো নাই বাৰু এনে ধেমালি কৰিছোঁ তাই চাইও কষ্ট কৰি আছে তো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ৰিম্পি অফিচিয়েল বুলি ৰিম্পি অফিচাৰ এটাই কথা কওঁ চবে আগবাঢ়ি যাব লাগে কাৰণ পাঠশালাৰ পৰা ভাল ইউটিউবাৰ নাই মানে ভাল ইউটিউবাৰ আছে কিন্তু সেনেকুৱা লেভেলত যাওঁ নাই কায়ো এইটো কোনোবাই যাব লাগে আৰু যোনে গৈছে না তো তাৰ খবৰ নাই বা খবৰ নাই তো গতিকে গাইজ মই অলপমান ধেমালি কৰিলোঁ বয়স নাপাব নিব্দা শুন ভাল দিয়ক বহুত ভাল ইয়াক লগি কেৱল এটা সোনকালে কইনা এটা চালি হ'ল দেৱদা আকৌ দেৱদাৰ বিয়া পাতিব বয়স নাই সৰু আছে ক'ত পঢ়ে মই কওঁ নেকি হয় কৈ দিয়া আনন্দৰামত অ হয় কৈ দিয়া একো নহয় কৈ দিয়া ন বেয়া কথা না দে মোক পাইছোঁ আপোনাৰ কেনে লাগছে আজি ডিম্পু বৰুৱাক চাই মই আকৌ ধৰিবই নোৱাৰিম এতিয়া ভালেই লাগিছে এইটো জাষ্ট ভালকে গেলে মোক আপুনি ভাল পায় না বহুত বেছি না গাইজ ডিম্পু বৰুৱা গুচি গেল তো ইটাৰ চব আমিও যাওঁ আৰু ঘৰত কিনো কৰোঁ চব খালী হৈ গ'ল চাওকচোন চব খালী চব আগফালে ব্লগ বনোৱা ধান্দা তাতে মানে ডিম্পুৰে আহাৰ ইমানে ভাল লাগছে মানে ইমান ফূৰ্তি তাৰপিছত মোৰ এটা ভৰি দুখ পাইছোঁ এতিয়া জাপি পিন্ধিব যাওঁতে যি কি নহওক চব খালী চাওকচোন মানে মোৰ দুখ লাগছে মস্ত হেভি দুখ তো গাইজ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম নতুন এটা ভিডিঅ'ত বাই বাই কিবা কৈ দি মই চেনেল ছাবস্ক্ৰাইব কৰিব নকওঁ কিয় হাও গাইজ দেখছি এনেহেন বদমাছ